বন্ধুসকল 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব নতুন বিত্তীয় বৰ্ষ। এই কথাটো আপোনালোকে সকলোৱে জানেই। তো 1 এপ্ৰিলৰ পৰা যিহেতু নতুন বিত্তীয় বৰ্ষ আৰম্ভ হ'ব, তো নতুন বিত্তীয় বৰ্ষত কিছুমান নতুন নিয়ম চৰকাৰে প্ৰৱৰ্তন কৰিছে, কিছুমান নতুন নিয়ম বনাইছে। এই সকলো নিয়মৰ বিষয়ে আপোনালোকে টিভি চেনেলত বা নিউজ পেপাৰত ইতিমধ্যে গম পাইছে। নিউজবিলাকত ওলাইছে যিবিলাক নীতি নিয়মৰ কথা। তো এই কিছুমান নিয়ম মই আপোনালোকক জনাবলৈ বিচাৰিছোঁ। তো আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ আপোনালোক সকলোকে RK ইনফটেকলৈ। মই ৰাকেশ কুমাৰ। তো আজি আপোনালোকৰ এই তথ্যখিনি জনাবলৈ আগবাঢ়িছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো 1 নম্বৰ নিয়মটো হৈছে যে যিবিলাক আপোনালোকৰ বাইক বা গাড়ীত যিবিলাক মানে হাই চিকিউৰিটি নম্বৰ প্লেট লাগে, সেইবিলাক আগতে কিছুমান যিকোনো নম্বৰ প্লেট লগাইছিলে, যিটো RTO অফিচৰ পৰা DTO অফিচৰ পৰা কিছুমান নম্বৰ দিছিলে যিবিলাক বাইকৰ নম্বৰ। কিন্তু তাৰপিছত এখন নতুন ডিজিটেল বাইকৰ নম্বৰ প্লেট আহিলে হাই কোৱালিটি, হাই চিকিউৰিটি। তো সেই নম্বৰ প্লেটবিলাক আগতে বিভিন্ন গাড়ীবিলাকত লগোৱা নাছিল, প্ৰায় গাড়ীতে লগোৱা হৈ গ'ল। কিন্তু যিটো 1 এপ্ৰিল 2019 চনৰ পৰা সেই নম্বৰ প্লেটবিলাক আপোনালোকে লগাবই লাগিব, আৰু নলগালে পুলিচে ধৰাৰ মানে সম্ভাৱনা থাকে। তো এইটো নতুন নিয়ম বনাইছে যে মাষ্ট বি লগাবই লাগিব সকলো গাড়ীতে। এইটো আছিলে 1 নম্বৰ নিয়ম। তাৰপিছতে 2 নম্বৰ নিয়মটো আছিলে যিবিলাক ৰেলৱে টিকেট থাকে। আমি আজিকালি কি হয়, ৰেলৱে যেতিয়া আমি কৰবালৈ ভ্ৰমণ কৰোঁ, তো ৰেলৱে ধৰক 2খন ট্ৰেইন ল'বলগীয়া হ'ল, তেতিয়া কি হয়, যদি ট্ৰেইন কৰবাত মিছ হৈ যায়, 2খন ট্ৰেইন বা কোনোবা এখন ট্ৰেইন, তো এই মিছ হোৱা যিটো আমি টিকেটৰ পইচাটো আগতীয়াকৈ পে' কৰোঁ, তো সেই পে' কৰা পইচাটো আমি ৰিফাণ্ডটো নাপাওঁ। তো আজি এতিয়া নতুন 1 এপ্ৰিল 2019 চনৰ পৰা চৰকাৰে নতুন নিয়ম বনাইছে যে আপোনাৰ যদি টিকেট কেনচেল হৈ যায় বা ধৰক কিবা কাৰণত অসুবিধাবশত টিকেটটো কেনচেল হ'ল বা যিকোনো কিবা ঘটনা হ'লে, তো সেই যিটো পইচা পাব, সেইটো পইচা আপোনালোকে পে' কৰিছিলে, সেইটো আপোনালোকক ঘূৰাই দিয়া হ'ব। এইটো আছিলে চৰকাৰৰ 2 নম্বৰ নিয়ম। তাৰ 3 নম্বৰ নিয়মটো আছিলে ইলেক্ট্ৰিচিটি যিটো এভেইলেবল হয়। ধৰক আজি আমাৰ ইলেক্ট্ৰিচিটি বহুত অসুবিধা হৈ থাকে, কাৰেণ্টৰ বহুত লগাভাগো খেলি থাকে। কিন্তু এতিয়া ইলেক্ট্ৰিকেল যিজন মন্ত্ৰী আছে, বৈদ্যুতিক মন্ত্ৰী চেণ্ট্ৰেলৰ, তেওঁ ঘোষণা কৰিছে যে প্ৰায় 24 ঘণ্টা কাৰেণ্ট থাকিবই। প্ৰায় ধৰক দিনটোৰ 24 ঘণ্টা কাৰেণ্ট থাকিব, আৰু এইটো এভেইলেবল হ'ব 1 এপ্ৰিলৰ পৰা। তাৰ বাবে যিমানখিনি যাৱতীয় কাম কাজ সেই গোটেইখিনি চলি আছে, ইতিমধ্যে আৰম্ভ হৈ গ'ল। অতি শীঘ্ৰে আমি সকলোৱে আপোনাৰ যিটো 24 ঘণ্টা কাৰেণ্ট সেইটো পোৱা যাব। এইটো ৰাইজৰ কাৰণে খুব ভাল প্ৰচেষ্টা হৈছে। কিমান দূৰ সক্ষম হয় আমি চাম ভৱিষ্যতে, কিন্তু চৰকাৰে এইটো পদক্ষেপ লৈছে। তাৰ পিছতে যিটো 4 নম্বৰ আছে, 4 নম্বৰটো হৈছে কি, টিভিৰ যিবিলাক প্লেন আজিকালি কি কৰিছে চৰকাৰে, যিবিলাক সুবিধা দিছে যে আপোনালোকে যিটো চেনেল চাই সেইটো পে' কৰক। জি চালে বা ষ্টাৰ চালে, আপোনালোকৰ ফেভৰেট চিৰিয়েল চালে বা ফিল্ম চালে বা স্পৰ্টছৰ যিখিনি চেনেল চাই, তো সেইখিনি আপোনালোকে পে' কৰিব লাগিব, বেলেগ এক্সট্ৰা পে' কৰিব নালাগে। আগৰ নিচিনা কিবা ব্ৰডকাষ্টাৰ বা এক্সট্ৰা কিবা কিবি এনেকৈ বহুত পে' কৰিব লাগে। কিন্তু এই সুবিধাটো চৰকাৰে দিছিলে কি, আপোনালোকে 1 ফেব্ৰুৱাৰীৰ পৰা নিজে চুজ কৰিবলৈ দিছিলে। কিন্তু যিহেতু এই সুবিধাটো নিজে চুজ কৰা বহুত মানুহে কৰা নাই, তো কি হৈছে, এইটো মাষ্ট বি কৰি দিছিলে। 1 এপ্ৰিলৰ পিছৰ পৰা নিজে চুজ কৰিব আৰু নোৱাৰিব। তেতিয়া কি হয়, তেওঁলোকে যিবিলাক চেনেল দিয়ে সেইবিলাকে চাবলৈকে বেছি দামত বা তেনেকৈ কৰিব নাই। তো এইটো আছিলে 4 নম্বৰ। 5 নম্বৰটো আছিলে কি, এইটো সাধাৰণতে আমাৰ ছ'চিয়েল মিডিয়াত যিবিলাক এক্টিভ হৈ থাকে বা ছ'চিয়েল মিডিয়াৰ লগত লাগি থাকে, FB হওক, হোৱাটছআপ হওক, ইনষ্টাগ্ৰাম হওক, এই সকলোবোৰ বা টুইটাৰ হওক, এইসকলে এইটো বিশেষ মন কৰিবলগীয়া। ধৰক FBত আপোনালোকে যি কিবা দামী গাড়ী বা কোনোবা ৰেষ্টুৰেণ্টত গৈ বা তেনেকুৱা দামী লাক্সাৰী প্লেচত গৈ পেলাই যদি ফটো দিয়ে বা ভিডিঅ' শ্বেয়াৰ কৰে, তো তাৰ ওপৰত আপোনালোকৰ আয়কৰ বিভাগৰ চকু থাকিব পাৰে। কাৰণ আপোনাৰ যিমানখিনি ধৰক বাজেট আছে তাৰ ভিতৰত সেই বস্তুটো পৰে নে নপৰে। যদি আয়কৰ বিভাগে আপোনাৰ ওপৰত ধৰক চাৰ্জ কৰে, তেতিয়া আপোনালোকে সেই প্ৰমাণখিনি দিব লাগিব, আৰু যদি নহয় তেতিয়াহ'লে আপুনি হয়তো জেলো খাবলগীয়া হ'ব পাৰে। তো এইটো আছিলে 5 নম্বৰ পইণ্টটো। তো এইখিনি ছ'চিয়েল মিডিয়াত ফটো আপলোড কৰোঁতে বা ভিডিঅ' শ্বেয়াৰ কৰোঁতে এতিয়াৰ পৰা সাৱধান হ'ব। তাৰপিছত 6 নম্বৰটো এটা ডাঙৰ কাৰণ আছে, সেইটো হৈছে CNG আৰু LPG এইবিলাকত আৰু পেট্ৰলিয়ামত চৰকাৰে দাম বঢ়াব। দাম বঢ়োৱাৰ লগে লগে কি হ'ব, গেছ চিলিণ্ডাৰ হওক, পেট্ৰল ডিজেল হওক, এই সকলোতে দামটো বাঢ়ি যাব। তাৰ ফলত সাধাৰণ জনতাৰ মূৰত মাধমাৰ পৰিব। তো এইটো আছিলে চৰকাৰৰ মানে কি 1 এপ্ৰিলৰ পৰা নতুন নিয়ম, কিন্তু এইটোৱে ৰাইজৰ ওপৰত বহুত প্ৰভাৱ পেলাব। বাকী ওপৰৰ যিখিনি নিয়ম আছিলে এইবিলাকে যথেষ্ট কামত আহিব।
তো এইখিনি আছিল আজিৰ তথ্যখিনি কেনেকুৱা পালে জনাব আৰু কমেণ্ট কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে আৰু সকলো ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব লগতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব থেংক ইউ